নমস্কাৰ যেহেতু যোৱাকালি ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ যে আপোনালোকে এপিএছচি প্ৰিলিমছৰ এডমিট কাৰ্ড কিদৰে ডাউনলোড কৰিব আৰু তাৰ বিষয়ে মই সবিশেষ সেই ভিডিঅ'টোত আলোচনা কৰিছিলোঁ হয়নে গতিকে ভিডিঅ'টোত আপোনালোকে কিদৰে ডাউনলোড কৰিব এডমিট কাৰ্ড সেইটো কথা মই আপোনালোকক ভালদৰে বুজাই দিছিলোঁ কিন্তু কেইবাজন পৰীক্ষাৰ্থীয়ে মোক কমেণ্ট কৰি জনাইছে যে কি তেওঁলোকৰ এডমিট কাৰ্ড তেনেদৰে ডাউনলোড হোৱা নাই মই যিদৰে দেখাইছোঁ সেই তেনেদৰে তেওঁলোকৰ এডমিট কাৰ্ডটো ডাউনলোড হোৱা নাই গতিকে তেওঁলোকে চিন্তিত হৈছে অলপ যেহেতু কি হৈছে মই কমেণ্টটো মই ৰিপ্লাই কৰিছোঁ অলৰেডি 75000 প্লাছ কি হৈছে এপ্লিকেশ্যন ফৰ্ম একচেপ্ট হৈছে গতিকে পৰ্টেলটো অলপ স্লো হৈ গৈছে ঠিক আছে এতিয়া আপোনালোকে স্ক্ৰীনত দেখিছে এইদৰে মই যেহেতু কালি কৈছিলোঁ আপোনালোকে এডমিট কাৰ্ডটো কিদৰে ইয়াৰ পৰা ডাউনলোড কৰিব আৰু যিসকলে এইদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তেওঁলোকৰ কাৰণে মই বেলেগ এটা পদ্ধতি এই ভিডিঅ'টোত লৈ আহিছোঁ কিন্তু তাৰ আগতে কিছু লোকৰ এনে ধৰণৰ প্ৰবলেম হৈছে মই এবাৰ দেখাই দিব বিচাৰিছোঁ যোৱাকালি ভিডিঅ'টোত যিটো ডেছক্ৰিপশ্যনত লিংক দিছিলোঁ এপিএছচিৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ যিটো লিংক আছিল তাত ক্লিক কৰিলে কিছু লোকৰ হয়তো 404 এৰৰ এইদৰে স্ক্ৰীনত দেখাৰ দৰে তেওঁ এইদৰে শ্ব' কৰিছে গতিকে মই আন এটা পদ্ধতি দেখাব বিচাৰিছোঁ সেই পদ্ধতিটোৰ জৰিয়তে হয়তো কিছু লোকে ডাউনলোড কৰিব পাৰে ঠিক আছে আৰু এই পৰ্টেলটোৰ পৰা কি হৈছে কিছু লোকৰ ডাউনলোড হৈ আছে ঠিক আছে কিছু পৰীক্ষাৰ্থী ডাউনলোড হৈ আছে এইদৰে এই পৰ্টেলটোৰ পৰা কিন্তু কিছু সংখ্যক পৰীক্ষাৰ্থীৰ ডাউনলোড হোৱা নাই তো এতিয়া চাওক আপোনালোকে পোনপ্ৰথমে এপিএছচিৰ যিটো অনলাইন ৰিক্ৰুটমেণ্ট পৰ্টেল হয় তাত ক্লিক কৰিব ঠিক আছে আৰু সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম এবাৰ আপোনালোকে এইদৰে ট্ৰাই কৰি চাব হয়তো এডমিট কাৰ্ড আপোনালোকৰ এনেধৰণৰ ডাউনলোড হ'ব পাৰে সেইটো কৰি চাবচোন ঠিক আছে তেন্তে আপোনালোকে কি কৰিব অনলাইন ৰিক্ৰুটমেণ্ট পৰ্টেলটো যিটো মই লিংক দি দিম সেই লিংকটোত আপোনালোকে ক্লিক কৰিব তাৰপিছত এনেদৰে পেজ এটা খোল খাব ঠিক আছে তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব সাইন ইন টু ইয়ৰ একাউণ্ট বুলি দেখাইছে তাত আপোনালোকৰ ইমেইল এড্ৰেছ বা ফোন নাম্বাৰ আপোনালোকে দিব আৰু পাছৱৰ্ড দিব তাৰপিছত ইয়াত কেপচা কোড আপোনালোকে ফিল কৰিব লাগিব কেপচা কোড ফিল কৰি আপোনালোকে লগ ইন কৰিব ঠিক আছে যদি আপোনালোক নিউ ইউজাৰ হয় তেন্তে আপোনালোকে পোনপ্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে এইদৰে গৈ লগ ইন কৰি ল'ব আৰু যিসকলে এই পৰ্টেলটোত তেওঁলোকে আগতে লগ ইন কৰিছিলে আৰু তেওঁলোকে হয়তো পাছৱৰ্ড পাহৰি গৈছে তেন্তে তেওঁলোকে কি কৰিব ফৰগেট পাছৱৰ্ডৰ ইয়াত যিটো অপশ্যন দিয়া হৈছে তাত গৈ আপোনালোকে ক্লিক কৰি পাছৱৰ্ডটো আপোনালোকে ৰিছেট কৰি ঠিক কৰি ল'ব তাৰপিছত আপোনালোকৰ এনেদৰে পেজ এটা খোল খাব দেখিছে আপোনালোকে এনেদৰে পেজ এটা খোল খাই আহিব আপোনালোকে কি কৰিব একচেপ্ট টাৰ্ম এণ্ড কণ্ডিশ্যন ক্লিক কৰিব ঠিক আছে তাৰপিছত আপোনালোকৰ এনেধৰণৰ পেজ এটা খোল খাব যেটো প্ৰথম পইণ্টত আপোনালোকে দেখিছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন ঠিক আছে তাৰ একেবাৰে শেষৰ ফালে মন কৰক যেটো মই দেখাই থৈছোঁ মোৰ অপশ্যন বুলি আছে তাত আপোনালোকে ক্লিক কৰিব তাৰপিছত যেটো সেকেন্ড অপশ্যনটো আছে ডাউনলোড এডমিট কাৰ্ড আপোনালোকে তাত গৈ ডাউনলোড কৰিব আৰু আপোনালোকক এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব আৰু এটা কথা কম মই ইয়াতে এই পৰ্টেলটো কি হয় স্লো হয় ঠিক আছে এই পৰ্টেলটো স্লো হয় কিন্তু যোৱাকালি ভিডিঅ'টোত মই যেটো লিংক দিছিলোঁ তাত যেহেতু আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হোৱা নাই বুলি আপোনালোকে কমেণ্ট কৰিছে কিছু লোকে যিসকল কেণ্ডিডেটৰ এডমিট কাৰ্ডটো সেই লিংকটো থ্ৰু ডাউনলোড হোৱা নাই সেই তেওঁলোকৰ কাৰণে তেওঁলোকৰ সহায়ৰ বাবে আগবঢ়াইছোঁ এই ভিডিঅ'টোত গতিকে এই পৰ্টেলটোত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হয় তেন্তে খুব ভাল কথা আৰু আশা কৰিছোঁ যে আপোনালোকৰ এডমিট কাৰ্ডটো সোনকালেই ডাউনলোড হওক আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যিসকলৰ এই দ্বিতীয় পদ্ধতিটো অৰ্থাৎ এই পৰ্টেলটোৰ পৰা এনেদৰে এডমিট কাৰ্ড ডাউনলোড হয় তেওঁলোকে কমেণ্ট কৰি জনাব বুলি আশা থাকিল ধন্যবাদ